নমস্কাৰ শুভাকাংক্ষী ৰাইজসকল, সকলোকে পোহৰৰ উৎসৱ দীপাৱলীৰ বহুত শুভেচ্ছা জনালোঁ দেই। সকলোৰে জীৱনৰ অন্ধকাৰবোৰ দূৰ হৈ পোহৰাই তোলক। আৰু এইবাৰ আমাৰ ঘৰত কেৱল মাটি চাকিহে ব্যৱহাৰ কৰিছোঁ দেই। একো ৰঙীন লাইট একো ব্যৱহাৰ কৰা নাই, একো আতচবাজি ব্যৱহাৰ কৰা নাই। মোৰ ঘৰৰ সকলোখিনিতে মই এবাৰ মাটি চাকি ব্যৱহাৰ কৰিছোঁ আৰু এই আগফালেও এনেকৈ মাটি চাকি লগাইছোঁ। যিহেতু পোহৰৰ উৎসৱ, গতিকে গোটেই ঘৰখন পোহৰাই তুলিবলৈ মাটি চাকিয়ে মই বাছি লৈছোঁ আৰু আতচবাজি আমি একো ব্যৱহাৰ নাই কৰা। গতিকে আহকচোন তেনেহ'লে চাওঁ মই কেনেকৈ মোৰ ঘৰখন অকল মাটি চাকিৰে সজাই দিওঁ। এয়া দেখিছেনে, প্ৰথমতে পাকঘৰটো একো বিশেষ আমাৰ একো ডেক'ৰেশ্যন নাই, মাথো পোহৰৰ উৎসৱ দীপাৱলী পোহৰাই তুলিব লাগে বাবে ঘৰখনক এনেকৈ মাটি চাকি অকণমান সজাই তুলিছোঁ আৰু বিশেষ একো এবাৰ একোৱেই সজোৱা নাই, না ৰংগোলী বনাইছোঁ না কিবা কৰিছোঁ, একোৱেই কৰা নাই। মুঠতে গোটেই ঘৰখনক এনেকৈ পোহৰাই তুলিব লাগে বাবে আৰু মাটি চাকিৰে এনেকৈ পোহৰাই তুলিছোঁ। মুঠতে নিয়মটোহে পালন কৰিছোঁ আৰু, কাৰণ মন চনবোৰতো ভাল নহয়, গতিকে এনেকৈ আৰু মই অনুষ্টুপীয়াকৈ এনেকৈ ৰাখিলোঁ আৰু এবাৰ।